নমস্কাৰ আপোনালোক সকলোকে মই জুৰিয়ে মোৰ ইউটিউব চেনেল জেপি ক্ৰিয়েশ্যনলৈ আদৰণি জনাইছোঁ। আজিৰ থাম্বনেইল দেখি হয়তো বহুতেই ধৰিব পাৰিছে নহয়নে বাৰু? মই বনাইছোঁ আজি জহা চাউলৰ পায়স। যিহেতু শাওণ মাহ চলি আছে, শাওণ মাহত এনেদৰে বহুতে বনাই খায় পায়স, নহয়নে বাৰু? আজি বনাইছোঁৱে যেতিয়া ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন কেৰাহী লৈছোঁ আৰু এই কেৰাহীখন হয়তো আপোনালোকে বহুতে মন কৰিছে, মই সদায় ব্যৱহাৰ কৰোঁ। আৰু সেয়ে মই এইখন আধা ঘণ্টামান আগতে পানী দি পেলাই ভালদৰে উতলাই লৈছোঁ, অকণমান টেঙা দি পেলাই। এতিয়া এইখন ভালদৰে চফা হৈ গ'ল আৰু গাখীৰখিনি দিয়াৰ আগতে এনেদৰে পানীৰে অলপ কেৰাহীখন পখালি লৈছোঁ যাতে গাখীৰৰ চামনিটো তলত পৰি নাযায়। এতিয়া গাখীৰখিনি দি দিছোঁ। মই গাখীৰ 1 লিটাৰ লৈছোঁ আৰু গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ মই। আপোনালোকে যিকোনো গাখীৰে বনাব পাৰে। লগতে পাউডাৰ গাখীৰ প্ৰায় 3 চামুচমানৰ জোখৰ ইয়াতে এড কৰি দিছোঁ। তেতিয়া পায়সৰ গোন্ধটো খুবেই ধুনীয়া হয়, লগতে খাবলৈও ভাল লাগে। আৰু এতিয়া গাখীৰখিনি মই এনেদৰে 2-3 মিনিটৰ মূৰে মূৰে লৰাই থাকিম আৰু ছাইডত যিটো চামনি পৰিছে সেই চামনিটো মই এনেদৰে এৰুৱাই থাকিম। আনফালে এটা বাতিত মই এটা কাপৰ 4/4 অংশ চাউল এনেদৰে 1 ঘণ্টামানৰ আগতে তিয়াই ৰাখিছিলোঁ। তেতিয়া পায়সকণ বনাওঁতে আমাৰ বেছি সময়ৰ প্ৰয়োজন নহয় আৰু লগতে চাউলখিনিও ধুনীয়াকৈ কোমল হৈ থাকে। মই জহা চাউল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো চাউল ল'ব পাৰে। এতিয়া মোৰ গাখীৰখিনি প্ৰায় ধুনীয়াকৈ উতল আহি আছে। ইয়াতে মই চাউলখিনি এড কৰি দিছোঁ। আটাইখিনি চাউল দিয়াৰ পিছত আমি মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব আৰু খুব সঘনাই লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে আৰু গাখীৰৰ যিটো সৰ সেই সৰটো যদি ছাইডত লাগি যায় তেন্তে ক্ষীৰখিনিত এটা ক্ৰিমিনেছ আহে, সেই ক্ৰিমিনেছটো নাইকিয়া হৈ পৰিব। এতিয়া আমাৰ লাহেকৈ চাউলখিনি ফুটিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, ডাঙৰ হৈ গৈছে অকণমান। আৰু এতিয়া এইখিনি আমি এনেদৰে লৰাই থাকিম, লগতে ছাইডত যিখিনি সৰ লাগি গৈছে সেইখিনিও এনেদৰে মাজে মাজে এৰুৱাই থাকিম। আমাৰ চাউলখিনি প্ৰায় 70% সিজি গৈছে। এতিয়া ইয়াত আমি এড কৰিম আগতে তিয়াই ৰখা কাজু কেইটুকুৰামান। মই সৰু সৰুকৈ কাটি দিছোঁ এনেদৰে, আৰু লগতে 2 খিলা তেজপাত দি দিছোঁ। যিসকলে তেজপাতৰ গোন্ধটো বেয়া পায় তেন্তে নিদিলেও হ'ব, মই কিন্তু ভাল পাওঁ সেয়ে দি দিছোঁ। আৰু ইয়াতে কিচমিচ কেইটামানো দি দিছোঁ আৰু অলপমান নাৰিকলৰ গুড়ি। যদি আপোনালোকৰ ওচৰত নাই তেন্তে নিদিলেও কোনো কথা নাই। এতিয়া আটাইখিনি সামগ্ৰী দিয়াৰ পিছত মই এনেদৰে অলপ সময় লৰাই থাকি ইয়াতে এতিয়া এড কৰি দিম ইলাচিৰ গুড়ি। ঠিক এইখিনি গুড়ি বুলি ক'ব নোৱাৰি, 2টা ইলাচি লৈছোঁ, তাৰে মই অলপমান থেঠেলিয়াই ইয়াতে দি দিছোঁ। আপোনালোকে পাউডাৰটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাউলখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত মই ইয়াতে এড কৰি দিছোঁ চেনি। চেনিৰ পৰিমাণটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী কম বেছি কৰিব পাৰে। যদি বেছি মিঠা খাই ভাল পায় তেন্তে ইয়াৰ পৰিমাণটো বঢ়াই দিব। আৰু এতিয়া এইখিনি ভালদৰে 5 মিনিটমানৰ কাৰণে এনেদৰে লৰাই থাকিম। আৰু ফাইনেলি আমাৰ পায়স ৰেডি হৈ গ'ল। এতিয়া অলপ সময়ৰ কাৰণে মই এখন ঢাকোনেৰে ঢাকি ৰাখিম আৰু গেছটো অফ কৰি দিম। পায়সখিনি অলপ ঠাণ্ডা হ'লত মই এনেদৰে এটা পাত্ৰত উলিয়াই লৈছোঁ। আজিৰ এই পায়সৰ ৰেচিপিটো মই একেবাৰে কম উপকৰণেৰে বনাইছোঁ। গতিকে আপোনালোকে কেনেকুৱা পাইছে ৰেচিপিটো মোক জনাবচোন। কাৰণ এইকেইদিন আমি ওলাই যাব পৰা নাই, যিহেতু বৰ্তমান পৰিস্থিতি একেবাৰে বেয়া ডিব্ৰুগড়ত। ইদিনাতকৈ সিদিনা বেছি পেচেণ্ট ওলাই গৈয়ে আছে, পজিটিভ কেছ ওলায়ে আছে। সেয়ে আমি ওলাই যোৱা নাই তেনেদৰে। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব। আৰু শেষত ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেন্তে পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।